কৰিলোঁ, দেখিলোঁ ৰাইজৰ কিমান অভাৱ, আৰু সেইকাৰণে আমি কৈছোঁ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিলে বিটিয়াৰ দৰে পিছপৰা অঞ্চলত বিশেষ গুৰুত্ব দিয়া যাব। আজি বৰ্তমান চৰকাৰ দিছপুৰৰ পৰা খালি দিছপুৰৰ কথা চিন্তা কৰে, দিছপুৰৰ ঠিকাদাৰৰ বাবে চিন্তা কৰে, আৰু আমাৰ চৰকাৰ আহিলে আমি আমাৰ ভিতৰৰ অঞ্চলৰ গাঁও অঞ্চলৰ বিটিয়াৰ অঞ্চলৰ বাবে বিশেষ উন্নয়নৰ পেকেজ আমি হাতত ল'ম। ধন্যবাদ, থেংক ইউ। মুখ্যমন্ত্ৰীৰ আজিৰ তাৰিখত যে তেওঁলোকৰ নিজৰ অপৰাধৰ বাবে পিছত গৈ তেওঁলোকৰ ওপৰত যে তদন্ত হ'ব ভয় কৰিছে, ৰাহুল গান্ধী ডাঙৰীয়াৰ কোৱাৰ পিছত তেওঁ ভয় কৰিছে আৰু আবুল তাবুল কথা ক'বলৈ আৰম্ভ কৰিছে। ধন্যবাদ। অবৈচি ডাঙৰীয়াটো আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ বি টিম। এতিয়া স্থানীয় আজমল ডাঙৰীয়াৰ পৰা লাভ হোৱা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, সেইকাৰণে অমিত শ্বাহ ডাঙৰীয়াক ফোন কৰি আমাৰ ৰাষ্ট্ৰীয় বিজেপি দলৰ বি টিমক অসমলৈ মাতিছে।